ভিক্টৰ দাসৰ অভিযোগৰ পিছত সিৰিয়ালি সীমান্ত কলিতা, জ্যোতি ডেকা, জয়া কলিতা, ৰূপম দাস, নগেন ডেকা, আমিনুল হক আৰু বিভিন্নজনে সংবাদ মাধ্যমৰ আগত এতিয়া তেওঁলোকে তথ্য সহকাৰে প্ৰমাণ দাখিল কৰিছে। কিন্তু এটা কি ব্যৱস্থা ল'ব অসম চৰকাৰে? বিশেষ তদন্তকাৰী গোট গঠন কৰি SIT আমি তদন্তৰ দাবী জনাইছোঁ, ন্যায়িক তদন্তৰ দাবী জনাইছোঁ। কাৰণ আমাৰ আৰক্ষীৰ ওপৰত ভৰসা নাই। ২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মানৱ ডেকা ডাঙৰীয়া যিখন নিৰ্বাচনী ইস্তাহাৰ আমি আপোনালোকৰ আগত দেখুৱাইছোঁ, এইখন হৈছে নিৰ্বাচনী ইস্তাহাৰ। ইটি মানৱ ডেকা 111 নং লখিমপুৰ বিধানসভা সমষ্টি বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। এই ইস্তাহাৰখনত স্পষ্টভাৱে তেওঁ লিখিছে, আমি ইয়াৰ কপি আপোনালোকক দি দিম। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তিসমূহ সম্পূৰ্ণকৈ লখিমপুৰৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৩য় ৪ৰ্থ বৰ্গৰ আটাইবিলাক পদ লখিমপুৰৰ যুৱক যুৱতীৰ কাৰণে সংৰক্ষিত বুলি ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰ এইটো কপি। তেনেস্থলত বহিৰাজ্যৰ আমি বিহাৰৰ বুলি শুনিছোঁ অমৃত নামৰ যুৱকজনে কেনেকৈ নিযুক্তি লাভ কৰিলে, তাকো কেনেকৈ লিখিত বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছে, তাকো বক্ৰপথেৰে, কি সাহসত? আপোনালোকৰ যদি ছত্ৰ ছায়া নাথাকে, কেনেকৈ বহিৰাজ্যৰ এগৰাকী হিন্দীভাষী যুৱকে OMR চিটত ৩টা বা 4টা প্ৰশ্ন বাধ্য কৰোৱাইছে তেওঁক লিখাবলৈ, লুকাকৈ জমা দিব বিচাৰিছিল। কেনেকৈ তেওঁ লখিমপুৰত মেডিকেল কলেজত চাকৰি পালে? আমি মানৱ ডেকা আৰু সমন্বিত মুখ্যমন্ত্ৰী অসম চৰকাৰক ইয়াক তদন্ত কৰিবৰ কাৰণে আৰু তেওঁলোকে মুখ খুলিবৰ কাৰণে দাবী জনাইছোঁ। কেনেকৈ চাকৰি পালে? এয়া জাতি মাটিৰ ভেটি চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে নিবনুৱাক আভুৱা মাৰি এনেধৰণৰ ইস্তাহাৰ প্ৰকাশ কৰি ভোট লোৱা বিজেপি দলৰ প্ৰাৰ্থী আৰু চৰকাৰীয় নমুনা স্বৰূপ আমি অসমৰ মানুহক দেখুৱাব বিচাৰিছোঁ। গতিকে আমি ইয়াৰ পূৰ্বেও আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ যে প্ৰতিটো নিৰ্বাচনত এয়া বৰ্তমানে আমি পদত্যাগৰ দাবী কৰাৰ পিছতো পদত্যাগ নকৰা নিযুক্তিত বিতৰ্কিত মন্ত্ৰী সঞ্জয় কিষাণ, অসমৰ মানুহে পাহৰি যোৱা নাই। এয়া সঞ্জয় কিষাণৰ নিযুক্তি দুৰ্নীতি, পৰিয়ালক অভিভাৱক দিব বিচৰা 10 আত্মীয়ক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ। আমি বাৰম্বাৰ অভিযোগ কৰি অহাৰ পিছতো তদন্তও ঘোষণা নহ'ল, তেখেতক বহিষ্কাৰ কৰা নহ'ল। এয়া সংবাদ মাধ্যমত প্ৰকাশ কৰা সঞ্জয় কিষাণৰ দুৰ্নীতি। আৰু আজি মই আপোনালোকক কিছু সময়ৰ পূৰ্বে এটা সংবাদ মাধ্যমত প্ৰকাশ পাইছে, দুলীয়াজানৰ অইলৰ চিকিৎসালয়ৰ নিযুক্তিত ব্যাপক স্বজন তোষণ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ আত্মীয়ৰ চাকৰি লাভৰ অভিযোগ। কিছু সময়ৰ পূৰ্বে আজিৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী বিজেপি দলৰ ধাৰাবাহিক অভিযোগ চৰকাৰৰ বিৰুদ্ধে। এয়া চাওক, পোহৰলৈ আন এক নিযুক্তি কেলেংকাৰী, দুলীয়াজানৰ অইলৰ চিকিৎসালয়ৰ নিযুক্তিত ব্যাপক স্বজন তোষণ, নিয়ম বহিৰ্ভূত নিযুক্তিৰে বিজেপিৰ নেতা কৰ্মীক সংস্থাপন, ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিত অনিয়মৰ অভিযোগ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আত্মীয়ৰ চাকৰি লাভ কৰাৰ অভিযোগ। কি হ'ব ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে? কেন্দ্ৰীয় মন্ত্ৰী না খাওঁগা না খানে দুংগা, অসমৰ মুখ্যমন্ত্ৰী দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল, চাকৰি নামত নিবনুৱাৰ পৰা তামোল এখনো নাখাওঁ বুলি কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়া। কি হ'ব আপোনাৰ ৰামেশ্বৰ তেলী? কি হ'ব ৰাজ্যিক সভাপতি ভৱেশ কলিতা? এগৰাকী যুৱতীয়ে অনা অভিযোগ। সমান্তৰালভাৱে ৰঙিয়াৰে ৰূপম দাস, নগেন ডেকা ডাঙৰীয়াৰ অভিযোগ। কি হ'ব? অসমবাসী ৰাইজৰ মনত আছে, ভিক্টৰ দাসে কৈছিল যে এতিয়া 1000 ভিক্টৰ দাস অসমত জন্ম হ'ব। ভিক্টৰ দাসৰ অভিযোগৰ পিছত সিৰিয়ালি সীমান্ত কলিতা, জ্যোতি ডেকা, জয়া কলিতা, ৰূপম দাস, নগেন ডেকা, আমিনুল হক আৰু বিভিন্নজনে সংবাদ মাধ্যমৰ আগত এতিয়া তেওঁলোকে তথ্য সহকাৰে প্ৰমাণ দাখিল কৰিছে। কিন্তু এতিয়া কি ব্যৱস্থা ল'ব অসম চৰকাৰে? কি ব্যৱস্থা ল'ব মাননীয় মুখ্যমন্ত্ৰী? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, কি কৰিব আপোনালোকে এতিয়া? নে ভিক্টৰ দাস, জয়া কলিতাৰ নিচিনাকৈ এতিয়া বাছি এইসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব আৰু ভয় ভিত্তি দেখুৱাব? যেনেকৈ আমাৰ সংগঠনৰ বিৰুদ্ধে কা আন্দোলনৰ সময়ত মহকুমা, জিলা, আঞ্চলিকৰ বিষয়ববীয়াক বাছি পুৰণি গোচৰ খুচৰি আপোনালোকে যেনেকৈ হাৰাশাস্তি কৰিছিলে, তেনেকৈ ভিক্টৰ দাসৰ বিৰুদ্ধে চৰিত্ৰ হনন, জয়া কলিতাৰ বিৰুদ্ধে চৰিত্ৰ হনন। আৰে আপোনালোকৰ চৰিত্ৰ কি? বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত শৰ্মাৰ চৰিত্ৰ কি? কি অডিঅ' ভিডিঅ' ভাইৰেল হৈছিল? আপোনালোকৰ দলত চৰিত্ৰহীন মানুহৰ বিৰুদ্ধে আপোনালোকে কি ব্যৱস্থা লৈছে?
এই যে পূৰ্বৰ ছাত্ৰ অৱস্থাত থকা মানুহৰ চৰিত্ৰ হনন কৰি আপোনালোকৰ ভৱেশ কলিতা ডাঙৰীয়া সেইদিনা এগৰাকী জিলা পৰিষদৰ সদস্যৰ জৰিয়তে প্ৰেছ মিট দিয়াইছে, কৈছে জয়া কলিতাৰ চৰিত্ৰ হননৰ কথা কৈছে। ভিক্টৰ দাসৰ বিভিন্ন পুৰণা কথা উলিয়াই তেওঁলোকে চৰিত্ৰ হনন কৰিছে। অভিযুক্তক ৰক্ষণাবেক্ষণ দি অভিযোগকাৰীক চৰিত্ৰ হনন কৰিছে। আমি এইবিলাক সূক্ষ্মভাৱে চাই আছোঁ, অসমৰ মানুহে চাই আছে। গতিকে তদন্ত ঘোষণা নকৰে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, এতিয়াও পদ খামুচি থকা, অভিযোগ অহাৰ পিছতো পদ এৰি দিব নোখোজা ভৱেশ কলিতাক অতি সোনকালে বহিষ্কাৰ কৰা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। বিজেপি ৰাজ্যিক সভাপতি পদৰ পৰা ভৱেশ কলিতা ডাঙৰীয়াক অতি সোনকালে বহিষ্কাৰ কৰক আৰু তদন্ত কৰক নিৰপেক্ষ। যদি তেওঁ পদ খামুচি থাকে তেতিয়াহ'লে কেতিয়াও নিৰপেক্ষ তদন্ত নহয়। ভৱেশ কলিতা ডাঙৰীয়াক বহিষ্কাৰ কৰিবৰ কাৰণে বিজেপিৰ আমি কেন্দ্ৰীয় নেতৃত্ব আৰু আমি ৰাজ্যিক নেতৃত্বকো আমি দাবী জনাইছোঁ। লগতে আমি উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে বিশেষ তদন্তকাৰী গোট গঠন কৰি SIT আমি তদন্তৰ দাবী জনাইছোঁ, ন্যায়িক তদন্তৰ দাবী জনাইছোঁ। কাৰণ আমাৰ আৰক্ষীৰ ওপৰত ভৰসা নাই, আমাৰ এই চৰকাৰৰ বিষয়ববীয়াৰ ওপৰতো, মন্ত্ৰী মুদাগৰ ওপৰতো ভৰসা নাই। কাৰণ মন্ত্ৰীৰ নাম উত্থাপন হৈছে কেলেংকাৰীত, প্ৰাক্তন বিধায়কৰ নাম উত্থাপন হৈছে আৰু মুখ্যমন্ত্ৰী মৌন। গতিকে আমাৰ কাৰো ওপৰত ভৰসা নাই। গতিকে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত বিশেষ তদাৰকী গোট গঠন কৰি ন্যায়িক তদন্তৰ দাবী জনাইছোঁ আৰু সমান্তৰালভাৱে ৰাজ্যিক বিজেপি ভৱেশ কলিতাক পুনৰ আমি বহিষ্কাৰ দাবী জনাইছোঁ। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অহা কাইলৈৰ পৰা আমি সমগ্ৰ ৰাজ্যজুৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আৰু চৰকাৰে নিবনুৱাক কৰা উপহাস আৰু লাখ লাখ নিবনুৱাক কৰা অন্যায় আৰু নিবনুৱাক কৰা প্ৰতাৰণা বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আমি জিলাই মহকুমাই আমি ধাৰাবাহিকভাৱে পৰ্যায়ক্ৰমে আমি আন্দোলন ঘোষণা কৰিছোঁ আজি। গতিকে আমি কোনো কাৰণত এই নিবনুৱাক প্ৰতাৰণা কৰা নিযুক্তিৰ কেলেংকাৰী চৰকাৰৰ মুখা আমি খুলিম, কোনো কাৰণতে আমি ৰক্ষণাবেক্ষণ দিবলৈ নিদিওঁ। এই যে চ' কল ইমেজ সৰু সৰু কাম কৰি ক'ৰবাত ল'ৰা ছোৱালীক ভাত খুৱাই, ক'ৰবাত এজন দুজন অফিচাৰ হাত দাঙি ফটো তুলি চৰকাৰী মাধ্যমত প্ৰচাৰ কৰি পাব্লিচিটি ষ্টাণ্ট কৰা মুখ্যমন্ত্ৰীয়ে এতিয়া